Good morning everyone. Welcome back to my channel Jumi Small Life. মই জুমিয়ে মোৰ আন এটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই গৈছিলোঁ মঙলদৈ বৰপুখুৰী পাৰত বহা প্ৰত্যেক শনিবাৰে বহে মহিলা বজাৰলৈ, য'ত যথেষ্ট পৰিমাণৰ বস্তু মহিলাসকলে ইয়াত আনি তেওঁলোকে নিজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়বোৰ আৰম্ভ কৰিছে আৰু তেওঁলোক কিছু পৰিমাণে ইয়াতকৈ আৰু মহিলাসকলৰ বাবে কি ডাঙৰ বিষয়বস্তু হ'ব পাৰে নহয়নে বাৰু? আজি মই মহিলা বজাৰত গৈ আচাৰ কিবাকিবি কিনিলোঁ। অলপ বস্তু ইমানো নহয় আৰু বহুত বিভিন্ন ধৰণৰ বস্তু ওলাইছে। মই আপোনালোক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। তাৰ আগতে খুৰীহঁতক এটা ফটো আৰু হঠাতে এজন ক'বাৰ পৰা শিৱ বাবা ওলালেহি। সকলোৱে চেলফি উঠাত লাগি গ'ল তেওঁৰ লগত। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিবচোন। আপোনালোকে কমেণ্ট কৰিলেহে মই গম পাম। চ' আজিলৈ আহোঁ, বাই।